যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ অৰ্থাৎ এইচএছ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব সিহঁতৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহি পৰিছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ফাৰ্ষ্ট ইয়াৰ 2025 দিবলগীয়া আছে সিহঁতৰ কাৰণে এটি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে আমাৰ হাতত। গতিকে এইখিনি জাননী যাব পাৰিছে। এই জাননীখনত আছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড 2025 নতুন নিৰ্দেশনা মতে ডিং মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক এখন ডিং কলেজৰ হয় প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকল জনোৱা হয় যে তেওঁলোকৰ 6 মাৰ্চত যি এক্সাম আছে 2025 তাৰিখৰ পৰা হ'বলগীয়া চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক। মানে বহুতবাৰ আগতে কি আছিল ছাত্ৰ ছাত্ৰীসকলে ফেইল কৰিলেও মানে এটা ক্লাছত ৰখাই দিয়া নাছিল, মানে ছেকেণ্ড ইয়াৰত উঠাই দিয়া হৈছিল, কিন্তু এইবাৰ মানে ফাৰ্ষ্ট কৰিব লাগিব ফাৰ্ষ্ট ইয়াৰ সম্পূৰ্ণকৈ। আৰু এইবাৰ বহুতে গম পোৱা নাই চাগে এইবাৰ 50% MCQ থাকিব ফাৰ্ষ্ট ইয়াৰত। ক'বলৈ গ'লে যিসকল ছায়েন্সত পঢ়ি আছে সিহঁতৰ যদি 70 মাৰ্কৰ পৰীক্ষা থাকে তেনেহ'লে 35 মাৰ্ক MCQ আৰু 100 মাৰ্কৰ পৰীক্ষা থাকিলে 50 MCQ। আৰু যিসকল আৰ্টছত পঢ়ি আছে সিহঁতৰ 100 মাৰ্কৰ পৰীক্ষা থাকিলে 50% হ'ব MCQ। গতিকে আৰু MCQৰ ছিট থাকিব 4টা, ছিট A, B, C, D। আৰু এইবাৰ কাৰোবাৰ মানে কুৱেশ্যনৰ মিল নাথাকিব, নিজৰ মানে বেলেগ হ'ব, মানে প্ৰত্যেকজনৰ পেপাৰখন বেলেগ হ'ব। গতিকে অলপ এইবাৰ ক'বলৈ গ'লে বহুত টান হ'ব। গতিকে যিসকলে পঢ়া নাই ভালদৰে সিহঁতে এতিয়াও সময় আছে অতি ভালদৰে পঢ়া। আৰু MCQৰ কাৰণে কিতাপখন যিটো মেইন বুক আছে টেক্সট বুক সেইখন ৰিডিং পঢ়া, তথাপিও তোমালোকৰ বহুত নলেজ ক্লিয়াৰ হ'ব বা MCQখিনি পাৰিবা। আৰু এক্সামত কেতিয়াও MCQ এৰি থৈ নাহিবা, যিখিনি জানিবা ধুনীয়াকৈ কৰিবা, যিখিনি নোৱাৰা সেইখিনিও মানে কৰি থৈ আহিবা MCQ। গতিকে এইটো ফাৰ্ষ্ট ইয়াৰৰ নতুন এটা নিয়ম আনিছে যে এইবাৰ ফাৰ্ষ্ট ইয়াৰত MCQ। আৰু যিসকলে ছেকেণ্ড ইয়াৰত উঠিব 2026 বা 2025 উঠিব সিহঁতৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ এইটোৱেই, কাৰণ এতিয়াৰ পৰা ছেকেণ্ড ইয়াৰতো মানে 50% MCQ থাকিব। গতিকে এইটো জৰুৰী এটা খবৰ। চূড়ান্ত পৰীক্ষাত বাধ্যতামূলক, মানে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক, মানে ফাৰ্ষ্ট কৰিবই লাগিব। আৰু তেওঁলোকৰ ন্যূনতম উত্তীৰ্ণ নম্বৰ ফাৰ্ষ্ট মাৰ্ক লাভ কৰিব লাগিব। তো পাছত চাব পাৰিছে যে ফাৰ্ষ্ট মাৰ্ক লাভ কৰিব লাগিব উক্ত পৰীক্ষাত কোনো ছাত্ৰ ছাত্ৰী অনুপস্থিত থাকিলে আৰু ন্যূনতম উত্তীৰ্ণ নম্বৰ লাভ নকৰিলে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ নহ'ব, মানে ছেকেণ্ড ইয়াৰত তুলি দিয়া নহ'ব, ফাৰ্ষ্ট ইয়াৰত আকৌ পঢ়িব লাগিব। উল্লেখ্য যে ঐচ্ছিক বিষয়সমূহত বিষয় সাপেক্ষে 5, 4, 35 নম্বৰ অ'মাৰ শ্বীটত MCQ পদ্ধতিত আৰু বাকী 5, 4, 35 নম্বৰ বিষয়ভিত্তিক পৰীক্ষাৰ অনুষ্ঠিত হ'ব। মানে এইবাৰ অ'মাৰ শ্বীটখন থাকিব আৰু ছাবজেক্ট ৱাইজ মানে থিয়ৰী টাইপ কুৱেশ্যন থাকিব। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ফাৰ্ষ্ট ইয়াৰ এক্সাম দিব সিহঁতৰ কাৰণে এটা নতুন জাননী, কাৰণ আগতে ফাৰ্ষ্ট ইয়াৰত MCQ নাছিল। গতিকে এইবাৰ 2025 ফাৰ্ষ্ট ইয়াৰত MCQ পাব। গতিকে ভালদৰে পঢ়িব লাগিব এতিয়া যিসকলে ছায়েন্সত পঢ়ি আছে বা আৰ্টছত পঢ়ি আছে, কাৰণ MCQ কিতাপৰ মাজৰ পৰা আজিকালি কাটি দিয়ে। গতিকে কিতাপখন ভালদৰে পঢ়িবা তোমালোকে, তেনেহ'লে MCQ গোটেইকেইটা নিজে কৰিব পাৰিবা। গতিকে এই ভিডিঅ'টো ফাৰ্ষ্ট ইয়াৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে সিহঁতক শ্বেয়াৰ কৰা, যাতে সিহঁতে গম পাওক যে এইবাৰ যি আমাৰ MCQ আহিব আৰু প্ৰতিজনৰ লগত মানে এজনৰ লগত আৰু আনজনৰ অ'মাৰ শ্বীটখন বেলেগ হ'ব বুলি সকলোৱে যাতে গম পায় বস্তুটো, যাতে কাৰোবাৰ লগত কাৰণ কুৱেশ্যনটো মিল নাথাকে। গতিকে এইটো তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ লগত। গতিকে আজি এইখিনি আছিল আমাৰ ভিডিঅ' যি ফাৰ্ষ্ট ইয়াৰৰ এক গুৰুত্বপূৰ্ণ খবৰ। গতিকে ইয়াৰ জৰিয়তে মই কৈ দিছোঁ মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা। আগন্তুক দিনত যেতিয়া ছেকেণ্ড ইয়াৰৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ এইকেইটা দিয়া হ'ব, গতিকে তোমালোকে চাব পাৰিবা। থেংক ইউ থাকিল সকলোকে।